হেল্ল' ফ্ৰেণ্ডছ, মই দিব্যশক্তিয়ে মই ড্ৰয়িং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ বাৰু? তো কমেণ্টত আপোনালোকে জনাই দিব। তো এইখন দেখিছেনে চাইকেল? তো আজি মই বিশেষ এঠাইত নাযাওঁ। তো আজি চাইকেল ৰাইডিং কৰিম। তো এয়া মই চাইকেল ষ্টাৰ্ট কৰি দিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু পৰিৱেশ উপভোগ কৰক। এইখন হৈছে এখন বাবাৰ থান। তো এইটো আমাৰ বাবা থাকে ইয়াতে। তো আপোনালোকে এটা সেৱা কৰি দিয়ক, প্ৰভু মহাদেৱ বাবা শিৱশম্ভু। তো বাবাৰ থান এৰিলোঁ, এৰি আমি পাটগিৰি চুবা বুলি কয় এইখিনি। তো পাটগিৰি চুবা পাইছোঁ। ইয়াৰ পিছত আমি লাওজান পাম, তাৰপিছত আমি গোপালপুৰ, এনেকৈ যাই থাকিম আৰু আমাৰ যাত্ৰাটো অব্যাহত আছে। তো বন্ধু বান্ধৱীসকল, এইটো হৈছে পাটগিৰি চুবা গাঁৱৰ ৰাজহুৱা মন্দিৰ। ইয়াৰ পিছত আমি পাটগিৰি চুবাৰ মেইন চকটো পাম। এইখন আমাৰ গাঁও হয়, নিজৰ গাঁও হয়। তো চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াৰ পিছত আমি এটা ডাঙৰ চক এটা পাম। তো বন্ধু বান্ধৱীসকল, এইটো হৈছে পাটগিৰি চুবাৰ মেইন চক। আৰু এইখন যে দেখিছে আপোনালোকে দুইতলাৰ বিল্ডিংটো, সেইখন হৈছে আপোনাৰ পাটগিৰি চুবাৰ প্ৰায় ইংৰাজী মিডিয়াম স্কুল। এইখন প্ৰায় 100 বছৰ ওপৰত হৈ গৈছে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গৈ থাকক আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ গোটেই গম পাব। আৰু গাঁৱলীয়া পৰিৱেশটো আপোনালোকে উপভোগ কৰি গৈ থাকক। ভিডিঅ'টো শেষলৈকে নেৰিব, চাই থাকক, স্কিপ নকৰিব। এটা মই চিৰিয়াছ কথা কওঁ, বাকী চাইকেল চলোৱা আজিকালি বহুতে ভাবে লাজ কৰে চাইকেল চলাবৰ কাৰণে। বাইক চাইক হয় চবে গাড়ীতে চব ঘূৰি ফুৰে। কিন্তু চাইকেল চলালে এটা সুবিধা আছে, আমাৰ ফিজিকেলটো ঠিকে থাকে। তো আমি মাজে মাজে পাৰিলে কেতিয়াবা চাইকেল চলাব লাগে। যদি বেমাৰী মানুহ তাক চাইকেল চলাব দিয়া হয়, কঁকালৰ বিষ থকা, হয়তো তাৰ কঁকালৰ বিষ ভাল হৈ যাব সোনকালে। যদিও বহুত গৰম, চাইকেল চলাইছোঁ বহুত দিনৰ মূৰত, ভাল লাগিছে চাইকেল চলাই। তো বন্ধু বান্ধৱীসকল, এইটো হৈছে আমাৰ লাওজানৰ গণেশ মন্দিৰ। আৰু এই গণেশ মন্দিৰটোত প্ৰত্যেকবাৰে গণেশ পূজাৰ দিনা বহুত ভক্তগণৰ আগমন হয়। তো আপোনালোকে যদি আহে, ইয়াতে আহিব পাৰে, ডাঙৰকৈ গণেশ পূজা উদযাপন হয়। আৰু এইটো লেফ্ট ছাইডত আপোনালোকে এইখন যিখন ফিল্ড দেখিছে, ইয়াতো প্ৰত্যেক বছৰে দুৰ্গা পূজা উদযাপন হয়। তাৰোপৰি থিয়েটাৰ হয়, দুখনকৈ থিয়েটাৰ ইয়াতে অনুষ্ঠিত হয়। তো আপোনালোকে তাতেও আহিব পাৰে দুৰ্গা পূজা থিয়েটাৰ চাব। আৰু ব'লক, এয়া আমি লাওজান চক পাম আৰু লাওজান চকটো আপোনালোকক অলপমান দেখুৱাম। তো ব'লক, ভিডিঅ'টো চাই থাকক। তো ফাইনেলি বন্ধু বান্ধৱীসকল, আমি আহি লাওজান চক পালোঁ। এইটোৱে হৈছে আমাৰ বিখ্যাত লাওজান চক। তো আহি ভাল লাগে ইয়াতে, আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু ইয়াতে ৰাইট চাইডে আপুনি যদি যায়, ইয়াত চিপাঝাৰ যাব পাৰিব। আৰু লেফ্ট চাইডে গ'লে আমি চকৰ মুখ হালদা হৈ এনেকৈ গুচি যাব পাৰিম। আৰু পোনে গ'লে ঢিপিলা ৰোড, এইটো ঢিপিলা ৰোডত আহি আছোঁ মই। বাকী ধুনীয়া লাগে, আগতকৈ বহুত ভাল হৈছে চকটো, আগতকৈ বহুত ডাঙৰো হৈছে। কিবা ভাল লাগে আৰু আহিলে এইটো চকত। আৰু ইফালে এয়া ফাৰ্মাচী দুখন আছে আগৰ ফালে। আৰু যি ইয়াতে প্ৰায়ভাগ বস্তুৰ সুবিধা আছে, গোটেইখিনিয়ে আছে। তো চাই গৈ থাকোঁ ভিডিঅ'টো শেষলৈকে আমি। তো বন্ধু বান্ধৱীসকল, এইখন হৈছে লাওজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আমাৰ প্ৰাথমিকভাৱে কিবা বেমাৰ আজাৰ, সৰু সুৰা বেমাৰ হ'লে ইয়াতে আমি দেখাওঁ, ইয়াতে আমি চিকিৎসা কৰোঁ। আৰু এইটো হৈছে শিৱ মন্দিৰ, আকৌ এটা পালোঁ শিৱ মন্দিৰ। তো ইয়াতো আপোনালোকে এটা সেৱা কৰক মহাদেৱৰ চৰণত। তো আগৰ ফালে চাওঁ অলপমান, আৰু কিবা কিবি দেখুৱাম মই। গাঁৱলীয়া পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো।
তো বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা মন কৰিছেনে আমাৰ গাঁৱত মানে প্ৰায় বেছিখিনি ঠাইতে মন্দিৰ মছজিদ এইবোৰ বস্তু আমি দেখা পাওঁ আমাৰ গাঁৱলীয়া মানে ঠাইত আমাৰ এইবোৰ বস্তু বেছিকৈ দেখা পাওঁ আৰু এইখন হৈছে গোপালপুৰ প্ৰাথমিক বিদ্যালয় তো ইয়াৰ পিছত আমি এয়া গাঁৱলীয়া পৰিৱেশ আপোনালোকে হয়তো ভালে লাগিছে চাই তো গোটেই ভালে লাগে আৰু মানে সেই আৰু ধুনীয়া লাগে তো ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ধন্যবাদ।